নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। এনেকুৱা বৰষুণৰ বতৰত বাৰু পোলাও মাংস খাই কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন। বতৰটো দেখি আচলতে মোৰো পোলাও মাংস খাবলৈ মন গ'ল, সেয়েহে মই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ মইনো কেনেকৈ পোলাও মাংস বনাওঁ। আৰু আজি পোলাওখিনি মই প্ৰেছাৰ কুকাৰতে বনাম বুলি ভাবিলোঁ। আৰু প্ৰেছাৰ কুকাৰটোত অকণমান ঘিউ লৈ মই প্ৰথমতে কিচমিচকেইটা ভাজি ল'লোঁ। আৰু যিহেতু মোৰ পোলাও খাবলৈ হঠাতে মন গ'ল, ঘৰত যোগাৰো নাছিলে পোলাও বনোৱাৰ, সেয়েহে মই যি আছিলে ঘৰত তাৰেই মই পোলাওখিনি বনালোঁ। অকণমান গোটা জিৰা আৰু ডালচেনি লং দি মই ভাজি ল'লোঁ প্ৰথমতে। তাৰপিছতে তেজপাত আৰু পিঁয়াজখিনিও মই অলপ দেৰি ভাজিলোঁ। আৰু মছলাখিনি ভাজি হোৱাৰ পিছতে মই এনেকৈ বাচমতি চাউলখিনি অকণমান ঘিউত ভাজি লৈছোঁ, পানীটো শুকুৱাই লৈছোঁ চাউলখিনিৰ। আৰু এইখিনিতে মই এটা কথা আপোনালোকক কৈ থওঁ, মই যিহেতু প্ৰেছাৰ কুকাৰত পোলাও বনাইছোঁ আজি, সেয়েহে মই চাউলখিনি আগতীয়াকৈ তিয়াই থোৱা নাই। মই ধুয়েই লগে লগে প্ৰেছাৰ কুকাৰত এনেকৈ বহাই দিছোঁ চাউলখিনি। আৰু বাচমতি চাউলৰ পানীখিনি শুকোৱাৰ পিছত মই পানী দিলোঁ। আৰু মই চাউল লৈছিলোঁ 1.5 গিলাচ আৰু তাত মই 2 গিলাচ পানী দিছিলোঁ। তলতে মোৰ ভিডিঅ' ক্লিপ এটা লোৱা নহ'ল। আপোনালোকে সদায় পোলাও চাউলখিনিত পানী দিয়াৰ পিছত অলপমান নিমখ দিব সোৱাদ অনুসৰি, তেতিয়া পোলাওখিনি খাবলৈ ধুনীয়া হয়। আৰু এনেকৈ 2টা চিটি মৰাৰ পিছত মই অলপমান ঠাণ্ডা হ'বলৈ দি প্ৰেছাৰটো খুলি দিছোঁ, যাতে পোলাওখিনি আঠা আঠা হৈ নাযায়। চাওকচোন কিমান সোনকালে আৰু সহজকৈ পোলাওখিনি ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ ঘৰত বনাব পাৰিব পোলাও, একেবাৰে সহজ পদ্ধতিটো আৰু বনাবলৈ এলাহো নালাগে, ইমান সোনকালে হৈ যায় আচলতে।